Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি যাবলৈ ওলাইছো মামাহঁতৰ ঘৰত। এয়া আমি আহি পালো বঙৰা। মোৰ মামাহঁতৰ ঘৰত। ইয়াত দেখিছে আপোনালোকে আজি মানে খানা আছে তো বনাই আছে। এইখন গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি সপোন ফুলৰ পাতৰ আজোন কাচোন এই গাঁও আপোন খাই কেনেকুৱা লাগিছে চবখিনি মই বনাইছো এই মাছৰ খোৱা লোৱা লাগি কথা পিছে মাছ খোৱা চব্জি তাৰপিছত ফ্ৰাইড পিচ বেগি চপ চাটনি মাছ মাছ মুখে মুখে হাঁহি দেখো এইটো আমাৰ ইউটিউবাৰ कयामत भी है लोगों से सुना करते तुम्हें देख के मैंने माना वो ठीक कहा करते তাত আমি একেলগে সকলোৱে মিলি এসাঁজ খালো লগতে বহুত এনজয় কৰিলো কাজিনবোৰৰ সৈতে। जुल्फों का रंग सुनहरा ये झील से नीली आंखें कोई যিহেতু এতিয়া ৰাসৰ বতৰ, আজি আপোনালোকক দেখাম নামনি অসমত কিদৰে ৰাস উৎসৱ উদযাপন কৰা হয়। আজি আমি মোৰ মামাহঁতৰ গাঁও বঙৰাত ৰাস চাব আহিছোঁ। ইয়াত আমি সৰুৰ পৰাই ৰাস চাবলৈ আহি আছোঁ। লগতে আমি চালো ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ খ্যাত পলকবাৰী ৰাস মহোৎসৱ। ইয়াত এইবাৰ মহাৰাজত জয়ন্তী উপলক্ষে বিশেষ আলোকসজ্জাৰে ৰাস উদযাপন কৰিছে। ইয়াৰ মূৰ্তিবোৰ সঁচাকৈ মনোমোহা।
লগতে আমি চালোঁ মিৰ্জাৰ ৰাস। ইয়াত প্ৰায় গোটেই অসম খ্যাত নাগাৰা নামৰ পাঠক জিন্তি ডেকাৰ ঐ চম্পাৰ মাক বিশেষ মূৰ্তি এটা প্ৰদৰ্শন কৰা হৈছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবৰ কাৰণে প্ৰেৰণা দিব।